অঙ্ক আছে? তিনিটা অঙ্ক আছে। আৰু তলৰটোত দশমিকৰ পিছত কিমানটা আছে? তিনিটা আৰু এটা কিমানটা হ'ল? এতিয়া ইয়াত আমি কি কৰিম? দশমিকৰ পিছত চাৰিটা ৰাখি দিম, চাৰিটা ৰাখি দশমিক দিম। বুজি পাইছা? তেতিয়াহ'লে চাৰিটা যদি ৰাখোঁ, এটা দুটা তিনিটা চাৰিটা, ইয়াৰ পৰা এইটো এটা দুটা তিনিটা চাৰিটা, এই জাগাবোৰত দশমিক বহাব লাগে, হয় নে নহয়? হিচাপ কৰিম ইয়াত কিমানটা হ'ল? তিনিটা আৰু এটা কিমানটা হ'ল? চাৰিটা। দশমিকৰ পিছত চাৰিটা আছে কাৰণে যোগ কৰি যি পাম সেইটোত আমি দশমিকৰ পিছত কেইটা ৰাখিম? চাৰিটা। আৰু কেনেকৈ বহাম? এনেকৈ হিচাপ কৰি এটা দুটা তিনিটা চাৰিটা হৈ গ'ল। বুজি পাইছা? আকৌ যদি এনেকুৱা থাকে 2 4 8